জ্ঞানীজন বিচলিত নহয়, জ্ঞানীজন বিচলিত নহয়। যদি সকলোকে সন্তুষ্ট কৰিব বিচৰা, উন্নতি কৰিব নোৱাৰা। নিজেই নিজৰ তুমি শ্ৰেষ্ঠ বন্ধু, নিজ মনক বুজা বন্ধু, নিজ মনক বুজা বন্ধু। কিতাপেই পৃথিৱীক শাসন কৰে, কিতাপেই পৃথিৱীক শাসন কৰে। নিষ্কৰ্মাই সুযোগতো সমস্যা দেখে, কৰ্মীজনে সমস্যাত সুযোগ বিচাৰে। জনাটোৱেই যথেষ্ট নহয় নহয়, যদি তাক কাৰ্যকৰী কৰা নহয়। দয়াশীল কোনো কাম বিফলে নেযায়, ক্ষুদ্ৰ হ'লেও সুফল পোৱা যায়। আজি কোনোবাই গছৰ ছাঁত জিৰাব পাইছে, কোনোবাই ৰুই থৈছে। নম্ৰতাৰে বহু কাম কৰিব পাৰি, নম্ৰতা সুলভ সামগ্ৰী, নম্ৰতা সুলভ সামগ্ৰী। শ্ৰমৰ দ্বাৰা নিজক ভাল পোৱা, শ্ৰমৰ দ্বাৰা নিজক ভাল পোৱা। নিজৰ ভাল গুণবোৰ তুমি জানি লোৱা, ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা। অতীত ভৱিষ্যতত মগন নহ'বা, বৰ্তমানক গুৰুত্ব দিয়া। সাফল্য ত্যাগতহে পোৱা যায়, স্বাৰ্থত ই সম্ভৱ নহয়। জ্ঞানী লোক বুলি সেইজনকহে কোৱা হয়, থকাখিনি যি সুখী হয়। যি হৈছিল হৈ আছে হ'ব ভৱিষ্যতে, সকলো ভালৰ বাবে, সকলো ভালৰ বাবে। বিনাশ কালে বিপৰীত বুদ্ধি, বিনাশ কালে বিপৰীত বুদ্ধি।